এভৰিৱান মই সংগীতাই মোৰ সংগীতাছ কিচেন এণ্ড গাৰ্ডেনিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। এটা পাৰাঠাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। ঘৰৰ কিছুমান শাকৰ সৈতে পাৰাঠাটো বনালোঁ ব্ৰেকফাষ্টৰ কাৰণে। আৰু যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। গতিকে তাৰ আগতে মই নিজেই কৰা ফুলনিখনৰ কেইপাহমান ফুল আপোনালোকক দেখাইছোঁ, কেনেকুৱা লাগিছে জনাবচোন। গতিকে আহকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে মই লৈছোঁ ঢেকীয়া এমুঠি, নৰসিংহ পাত কেইখিলামান, মচুন্দৰী পাত আৰু ছজনা পাত কেইখিলামান। এইখিনি মই ভালদৰে চাফাকৈ ধুই লৈছোঁ আৰু মিহি মিহিকৈ কাটি লৈছোঁ। আটা 1 কাপ লৈছোঁ আৰু ডাঙৰ কাপটো 1 কাপ লৈছোঁ আৰু এইখিনি মিহি মিহিকৈ কাটিব লাগিব। অকণমান ডাঙৰ হ'লে আধা কেঁচা হৈ থাকিব পাৰে, গতিকে যিমান পাৰে মিহিকৈ কাটি ল'ব। এইখিনি আমাৰ কটা হৈ গ'ল। জোখমতে নিমখ আৰু অকণমান হালধি স্কিপো কৰিব পাৰে আৰু তাত জিৰা ধনিয়া অকণমান আৰু বিশেষ একো দিয়া নাই মই। এইখিনি ভালদৰে মিক্স কৰি ল'ব। এতিয়া মই ইয়াত 2 টেবুল চামুচমান জোখৰ ৰিফাইণ্ড অইল দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব আৰু কাপ এটাৰে অলপ অলপকৈ পানী দি আটা মঠাৰ দৰে মঠি ল'ব ভালদৰে। এইখিনি আমাৰ মঠা হৈয়ে গৈছে আৰু এইখিনি মই বেলি লৈছোঁ আৰু মই ইমানটো জোখত বেলিছোঁ। বেছি ডাঠো কৰা নাই, বেছি পাতলো কৰা নাই। বেছি ডাঠ কৰিলে মাজৰখিনি নিসিজিবও পাৰে আৰু অলপ সময় লাগে সিজোতে। আৰু এনেদৰে অলপ পাতলকৈ বেলিলে ভিতৰলৈকে ধুনীয়াকৈ সিজে, তেতিয়া খাই ভাল লাগে। অৱশ্যে পাৰাঠা বুলি ক'লে ডাঠ হ'লেই ভাল লাগে, তেতিয়া অলপ সময় লাগে সিজোতে। মই এনেদৰে ৰিফাইন তেল অলপ সানি এইখিনি অকণমান প্ৰথমতে অলপ হাই কৰি লৈছিলোঁ ফ্লেমটো, তাৰ পৰা অলপ কম জুইত এইখিনি আমি ভাজি লৈছোঁ। এয়া আমাৰ হৈ গ'ল ৰেডি পাৰাঠা। আৰু ল'ৰাটোৰ বাবে গজালি উলিওৱা বুট, মগু, বাদাম আৰু ডালিম দি তালৈ লৈ গৈছিলোঁ। সি খাই খুব ভাল পায়, আমিও ভাল পাওঁ অৱশ্যে। আপোনালোকে ভাল পায় নাই বাৰু জনাবচোন। হাই কৈ দিয়া। ল'ৰাটো বহুত দুষ্ট হৈছে। ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰিব, মৰম দিব, তেতিয়াহে পুনৰ নতুন ভিডিঅ'বিলাক লৈ আহিবলৈ মই উৎসাহ পাম। গতিকে আজিলৈ আহোঁ, বাই বাই।